ডিজাইনাৰ ব্লাউজ আৰু এই কাপোৰটো একদম সফট কাপোৰ চুৰ্ণি টাইপৰ কাপোৰ ফ্লো হৈ থাকে আৰু হাতখন এনেকুৱা ডিজাইনত আছে ব্লাউজটোৰ হাতখন ফ্লাৱাৰ ডিজাইনত আছে আৰু আগফালটো আছে ভি কাটত ইয়াৰে কাপোৰটো সফট কাপোৰ হয় একদম মানে ফ্লো হৈ থাকে পিন্ধিলে হাতখন উৰি থাকিব আৰু বেছি গৰম নহয় তলত কটন কাপোৰ লগোৱা আছে আৰু মই বেক সাইডটো দেখুৱাই দিছো বেক সাইডটো ভি কাটতে আছে আৰু এইটো এটা ফ্লাৱাৰ ডিজাইন আছে হাতখন পিন্ধিলে ধুনীয়া ফ্লাৱাৰ ডিজাইন এটা আহে মই পিন্ধা ফটো শেয়াৰ কৰিলে আপোনালোকে গম পাব আৰু এনেকুৱা ডিজাইনৰ ব্লাউজ চিলালে চিলাব পাৰে ৰেডিমেড নহয় এইটো এটা প্ৰিন্টেড ব্লাউজ আজিকালি এনেকুৱা প্ৰিন্টেড ব্লাউজবোৰ বেছিকৈ চলিছে এনেকুৱা প্ৰিন্টেডবোৰে আমাৰ লাভ এটা কৰে মহিলাসকলৰ কি বোৱা মেখেলা চাদৰ সকলোৰে লগত এইবোৰ মিলি যায় ইয়াতে বিভিন্ন ধৰণৰ কালাৰ আছে আৰু প্ৰত্যেকযোৰ কাপোৰৰ লগত পিন্ধিলে ধুনীয়া লাগে আৰু মিলি যায় সেইবাবে এনেকুৱা ব্লাউজবিলাক ল'লে এযোৰ কাপোৰৰ কাৰণে নহয় গোটেইবোৰ কাপোৰৰ কাৰণে মিলি যায় গতিকে এনেকুৱা ব্লাউজবিলাকে আমাৰ কাপোৰবোৰ মানে মিলাই পিন্ধাত সুবিধা কৰে বিভিন্ন ধৰণৰ আছে প্ৰিন্টেড ব্লাউজ এইটো এটা প্ৰিন্টেড ব্লাউজ ইয়াতে বিভিন্ন ধৰণৰ কালাৰ আছে এইটো এটা প্ৰিন্টেড ব্লাউজ এনেকুৱা ধৰণৰ বেলেগ বেলেগ কালাৰত পাই যাব প্ৰিন্টেডটো এনেকুৱা বিচাৰিলে আৰু হাতবোৰ পুৰা ফুল স্লিভছত আছে হাতৰ কিলাকুটিলৈকে আহিব আৰু ইয়াতে পিছফালে মেনেজ কৰিব পৰাকে দৰিও আছে ইয়াৰে কালাৰবিলাক মই দেখুৱাইছোঁ বেলেগ বেলেগ ধৰণৰ কালাৰত আছে এয়া গৰমৰ দিনত পিন্ধিব পৰা স্লিভলেছ ব্লাউজ আৰু এইবিলাক পিয়ৰ কটন হয় ইয়াৰে বিভিন্ন ধৰণৰ কালাৰ আছে মই আপোনালোকক দেখুৱাইছোঁ ৰেড কালাৰ য়েল্লো তাৰপিছত এনেকুৱা কালাৰত এটা আছে ব্লু কালাৰত আৰু একে কাপোৰতে এইটো হাত দীঘল আছে 3/4 ইয়াৰো বিভিন্ন ৰঙৰ কালাৰৰ আছে গুলপীয়া হালধীয়া আৰু বহুত কিবা কিবি কালাৰ আছে যাক যেনেকুৱা লাগে পাই যাব আৰু এইটো এটা পিয়ৰ কটনৰ ব্লাউজ কাপোৰটো একদম সফট গৰমত পিন্ধাৰ কাৰণে বহুত সুবিধা আৰু ইয়াৰো বিভিন্ন কালাৰ আছে ইয়াৰে প্ৰিন্টেডটো এনেকুৱা আৰু গোটেই ব্লাউজবিলাকত প্ৰিন্টেডবিলাক বেলেগ বেলেগ ধৰণৰ পাই যাব পিন্ধিবলৈ গৰমৰ দিনত খুব ধুনীয়া আৰু পিয়ৰ কটন হয় আৰু এইবিলাকৰ দামবিলাকো বেছি নহয় গোটেই ব্লাউজবিলাকৰ দাম প্ৰায় 100ৰ ভিতৰত বা 100ৰ তলত আহিব এইবিলাক 60 रुपीस মানৰ পৰা পাই যাব ইয়াৰে কালাৰ কেইটা মই দেখাইছোঁ এইটো এটা পাতল গ্ৰীণ কালাৰত আছে আৰু পিংক কালাৰত আছে আৰু হালধীয়া কালাৰটো আছে আৰু এয়া স্লিভলেছ ব্লাউজ বেলেগ বেলেগ প্ৰিন্টেডত থকা ডিজাইনৰ ইয়াৰেও বিভিন্ন কালাৰ পাই যাব আৰু প্ৰিন্টেডবিলাক বেলেগ বেলেগ ধৰণৰ পাই যাব এইটো ডাৰ্ক গ্ৰীণত আছে এয়া এইটো বেগুনীয়া হালধীয়া ৰঙা যাক যেনেকুৱা কালাৰ লাগে এইটো এটা ব্লেক কালাৰৰ ধুনীয়া ডিজাইনৰ ব্লাউজ প্ৰিন্টেডবিলাক বেলেগ বেলেগ আৰু কাপোৰটো পিয়ৰ কটন দামবিলাকো বেছি নহয় 60-70 এনেকুৱা মানত পাই যাব সাইজ লৈ বেলেগ বেলেগ হ'ব ইয়াৰে বিভিন্ন কালাৰ আছে মই কালাৰ কেইটা দেখাই দিছোঁ এইটো কফি কালাৰ নিচিনা ৰেডৰ মানে হেৰি কালাৰটো পিংক কালাৰ ব্লু আৰু এইবিলাক বেছিকৈ এভেইলেবল আছে আপোনালোক লাগিলে পাই যাব এটা পিয়ৰ কটনৰ ব্লাউজ আৰু প্ৰিন্টেডটো বেলেগ বেলেগ ধৰণৰ হাতখন পুৰা 3/4ত আছে আৰু কালাৰ বেলেগ বেলেগ ধৰণত আছে এইটো এটা হাত কটা ব্লাউজ আৰু এইটোও পিয়ৰ কটনৰ ব্লাউজ হয় প্ৰিন্টেড বেলেগ বেলেগ ধৰণৰ আছে সাইজো আছে এইটো 34ৰ আৰু ইয়াত এনেকৈ পাইপিং লগোৱা আছে মই কালাৰবিলাক দেখাই দিছোঁ এইটো অৰেঞ্জ কালাৰত আছে এইটো ৰেড কালাৰ পিংক ব্লু পিংক অলপ প্ৰিন্টেডটো বেলেগ
আগৰ কেইটাতকৈ প্ৰায় একেই আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কালাৰত পাব বেলেগ বেলেগ কালাৰত আৰু এনেকুৱা প্ৰিণ্টেডৰ ব্লাউজো পাই যাব পিয়ৰ কটন হয় আৰু এইবিলাকৰ বিভিন্ন ধৰণৰ কালাৰ আছে কালাৰ বেলেগ বেলেগ ধৰণৰ ফুলৰ কালাৰৰ কথা কৈছোঁ ফুলৰ কালাৰবিলাক বেলেগ বেলেগ আছে প্ৰিণ্টবোৰ এইটো এটা পিয়ৰ কটনৰ ব্লাউজ ফ্লাৱাৰ ডিজাইনত আছে আৰু হাতখন 3/4 গৰমৰ বাবে খুব ভাল এনেকুৱা বহুতকেইটা কালাৰত আছে ফুলবিলাকৰ কালাৰ বেলেগ বেলেগ পাই যাব ইয়াৰে প্ৰিণ্টটো বেলেগ এইটো প্ৰিণ্টটো বেলেগ এইটো এটা কটনৰ ব্লাউজ ইয়াৰে হাতখন 3/4 নহয় অলপ চুটি ইয়াৰো বিভিন্ন ধৰণৰ প্ৰিণ্ট আছে এইটো ৰেডত এয়া অৰেঞ্জ গ্ৰীণ পিংক কালাৰ এইটো এটা প্ৰিণ্টেডৰ বেলেগ বেলেগ ধৰণৰ প্ৰিণ্টেড আছে আৰু কালাৰ বিভিন্ন ধৰণৰ আছে এয়া গ্ৰীণত আছে এয়া পাৰ্পলত আছে এয়া মেইনলি এইটো য়েল্লো বেছি শ্ব' কৰে এইটোত আকাশী ৰংটো বেছি শ্ব' কৰিছে তেনেকুৱাকৈ প্ৰিণ্টেড ব্লাউজবিলাকৰ প্ৰায়বোৰ যদিও একে ধৰণৰ কিন্তু ভালকৈ লক্ষ্য কৰিলে গম পাব কাপোৰৰ লগত নিজে মিলাই কোনটো বেছি ভাল লাগে এনেকুৱাকৈ পিন্ধিব পাৰি এইটো এটা স্লিভলেছ ব্লাউজ এই ব্লাউজটোতো ধুনীয়া সৰু সৰুকৈ এনেকৈ আঁচ প্ৰিণ্টেড আছে আৰু এইটো পিয়ৰ কটনৰ হয় আৰু সাইজ পাই যাব বহুত ধৰণৰ সাইজৰ আছে 36, 34 এইটো পিংক কালাৰত আৰু এটা আছে এইটো ৰেডত এনেকুৱা ধৰণৰ আৰু ব্লু য়েল্লো বিভিন্ন ধৰণৰ কালাৰত আছে মোৰ নেক্সট ভিডিঅ'ত নাইটিৰ বেলেগ বেলেগ ডিজাইন দেখা পাব গতিকে এই ভিডিঅ'টোত যদি লাইক শ্বেয়াৰ কৰে মই নতুন ভিডিঅ'টো আৰু অতি সোনকালে বনাম বুলি ভাবিছোঁ গতিকে ভিডিঅ'টোত মৰম দিব তেতিয়াহ'লে মই আৰু নেক্সট ভিডিঅ'টো অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ